হাই ফ্ৰেণ্ডছ, ৰং চালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব মন্দিৰা আজি আদিৰ দেউতাকৰ ওচৰলৈ যাব আৰু আদিৰ দেউতাকৰ ওচৰলৈ গৈ কালি অদিতি আৰু আদি এইখন ঘৰলৈ আহিব। এতিয়া আপুনি অদিতি আৰু আদিক এইখন ঘৰত থাকিব দিয়ে নে নিদিয়ে সেইটো আপোনাৰ সিদ্ধান্ত মতেই হ'ব লাগিব। আৰু আপুনি অদিতি আৰু আদিক এইটো বুজাই দিব লাগিব যে আপুনি এইখন ঘৰৰ মুখ্য মানুহজন, আপোনাৰ মতে সকলো চলিব লাগিব বুলি আদিৰ দেউতাকৰ আগত কব। এতিয়া বাৰু আদিৰ দেউতাকে মন্দিৰাক কি কব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। অদিতি দুৰ্গা আৰু মাকক কালি আমি অদিতি আৰু আদিক এইখন ঘৰত ভালদৰে আগবঢ়াব লাগিব বুলি মাক আৰু দুৰ্গাৰ আগত কব আৰু সেই সময়তে দেউতাক আহি পাব। এতিয়া বাৰু দেউতাকে অদিতক কি কব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অদিতিয়ে তোমাৰ দেউতাই তোমাৰ বাবে যিমান কষ্ট পাইছে, মোৰ পেহীয়েও মোৰ বাবে সিমানেই কষ্ট পাইছে বুলি আদিৰ আগত কব। এতিয়া বাৰু আদিয়ে অদিতিক কি কব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।